তেজে তেজে বলিছে চকুৰ চাৱনিয়ে বলিয়া কৰিছে আবেলি মেঘেও তোৰে ছবি আঁকিছে মিঠা হাঁহিটিয়ে টোপনি হৰিছে এবাৰ ভাবিছা মোৰে হৈ আহি যা আৱতিল মোকে মৰম হৈ অ মোৰে কলে পাহৰি নাযাবি তই বুকুৰে কলে তোকে বৰ ভাল পাওঁ মই আলুখুৱা তই অভিমানী তই মৰমতে তোৰ মৰি আছো মই ভাল ফুলে কৈ ডুবাওতে লৈ কেতিয়ানো পাম নিচুকাবলৈ মোৰ মৰমৰ সঁচা তোলৈ ৰচা কেতিয়া হবি মোৰে কলে পাহৰি নাযাবি তই বুকুৰে কলে তোকে বৰ ভাল পাওঁ মই মোৰে কলে পাহৰি নাযাবি তই বুকুৰে কলে তোকে বৰ ভাল পাওঁ ৰিবা 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 ফুই ৰিবা সাকাই সুমি দিম দাকাই ৰিবা 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 ফুই ৰিবা সাকাই সুমি দিম দাকাই ৰিবা সপোনৰ সাগৰত উটি ভাহি ঘূৰি ফুৰিছো মনৰে আকাশত তোকে লৈ ঘৰ সাজিছো মোৰ মৰমৰ সঁচা তোলৈ ৰচা কেতিয়া হবি মোৰে কলে পাহৰি নাযাবি তই বুকুৰে কলে তোকে বৰ ভাল পাওঁ মই নিজৰ এটা চিনাকি কৰিব পৰা এজন যুৱ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হোৱা অনিৰ্বাণ দেউৰী তেওঁ ট্ৰেডিং কৰি পেলাই খুব কম দিনৰ ভিতৰতে বহুতো ল'ৰাক সংস্থাপন দিছে তেখেতকো আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ খুটিকটীয়ালে ল'ৰা শ্ৰী অনিৰ্বাণ দেউৰী আমাৰ মাজত উপস্থিত আছে নগাঁৱৰ যুৱ পৰিষদৰ অন্যতম সাধাৰণ সম্পাদক বিদ্যুৎ বৰা আৰু শ্ৰী কাশ্যপ ফুকনো আমাৰ মাজত উপস্থিত আমি সকলোকে আমাৰ মঞ্চলৈ আদৰণি জনালোঁ পোনপ্ৰথমে আমি আমাৰ এই উদযাপন সমিতিৰ সভাপতি শ্ৰী জয়কান্ত বৰাদেৱক এখনি ফুলাম গামোচাৰে সম্বোধন জনাব বিচাৰিছোঁ আৰু তেখেতক সম্বোধন জনাব শ্ৰী ভাস্কৰ বৰাদেৱে ধন্যবাদ
আজি আমাৰ মাজত উপস্থিত আছে আমাৰ কৃষ্টি বিকাশ সমাজৰ স্থায়ী সভাপতি শ্ৰী সুনীত কুমাৰ শৰ্মা ডাঙৰীয়া। আমি তেখেতকো এখনি ফুলাম গামোচাৰে সন্মান দিব বিচাৰিছোঁ আৰু তেখেতক সন্মান দিব শ্ৰী নৱনীত ৰাজখোৱাই। ধন্যবাদ। আমি আজি বিশেষভাৱে নিমন্ত্ৰণ কৰি অনা আন এগৰাকী ব্যক্তি নগাঁৱৰ এজন বিশিষ্ট নাট্যকাৰ, নগাঁৱৰে নহয় তেখেত সমগ্ৰ অসমৰে এজন বিশিষ্ট নাট্যকাৰ, আমাৰ নগাঁৱৰ গৌৰৱ অজিত বৰঠাকুৰ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই আমাৰ সমিতিৰ সদস্যক তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনালোঁ। অজিত বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ, কাৰণ তেওঁ অসুস্থ শৰীৰেও আমাক নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ৰাইজক উৎসাহ, আমাৰ কমিটিক উৎসাহ দিবলৈ তেখেত আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ কৃষ্টি বিকাশ সমাজ। এয়া শ্ৰী অজিত বৰঠাকুৰ ডাঙৰীয়া, আমি তেখেতক বিশেষভাৱে নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতৰ পৰিবাৰো আমাৰ মাজত উপস্থিত আছে। আমি তেওঁৰ ওচৰতো চিৰ কৃতজ্ঞ। পোনপ্ৰথমে আমি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে স্বনামধন্য নাট্যকাৰ অজিত বৰঠাকুৰ ডাঙৰীয়াক আমি এটি শিল্পী দিৱসৰ আমাৰ তৰফৰ পৰা সৰু সন্মান দিব বিচাৰিছোঁ। তেখেতক এখনি চেলেং আৰু এখনি গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ উপসভাপতি হিতেশ্বৰ কলিতাই। অজিত বৰঠাকুৰ ডাঙৰীয়াক আমাৰ তৰফৰ পৰা এটি সৰু ক্ষুদ্ৰ সন্মান তেখেতৰ সৃষ্টিৰাজিৰ বাবে, আৰু অনাগত ভৱিষ্যতো আমি আশা কৰোঁ তেখেতে নিজৰ কলাৰে, নিজৰ ভগৱানে দিয়া আমি আমাৰ কৃষ্টি বিকাশ সমাজৰ লগত তেওঁৰ এটা বহুত দিনীয়া পুৰণা সম্বন্ধ। আমি এতিয়া আমাৰ জ্যেষ্ঠসকলে কোৱা মতে ইয়াত প্ৰথম নাটক তেখেতে আৰম্ভ কৰি থৈ গৈছিলে। আমাৰ সকলোৰে মানে ইয়াত যিখিনি নাটক কৰে ল'ৰা মানুহ চবৰে গুৰু তেখেত। আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ, ধন্যবাদ। আমি তেখেতক দুআষাৰ কৈ আমাৰ ৰাইজক কিছু দিহা পৰামৰ্শ আগবঢ়াবলৈ মই অনুৰোধ কৰিলোঁ। প্ৰথম দৰ্শক মানে বৰষুণটো কালিৰে পৰা সাংঘাতিক বেছি বৰষুণ মানে বৰষুণেই হৈছে বুলি ভাবিব নাই। গতিকে মানে কুঁৱলী আৰু তাৰ মাজত বৰষুণো অলপ আছে। মানে ইমান ঠাণ্ডা লাগিছে, তাৰ মাজত বৰষুণ পৰি আছে। তাৰ মাজত যে আপোনালোক যে দৰ্শক যে এইকেইজন দৰ্শক যে আহিছে, মই আপোনালোকক অশেষ ধন্যবাদ। আপোনালোক যে চাবলৈ আহিছে আৰু আহিব, দৰ্শক আহিব, তথাপিও যে এই কুঁৱলীৰ মাজতো যে আপোনালোক আহিছে, মই ধন্যবাদ। কৃষ্টি এটা বৰ ভাল নাম, কৃষ্টি খুটিয়া কৃষ্টি কৃষি আৰু আচ্ছা, মই মানে কথাখিনি কৈ থাকিলে ক'ব নোৱাৰোঁ, কিন্তু মই নিজে যিখিনি পাৰোঁ ক'ব পাৰোঁ। মানে এতিয়া মই কথা পাতিব পাৰিম এতিয়া, কিন্তু কোনোবাই কৈ থাকিলে মই কৈ থাকিব নোৱাৰোঁ, সেইটো এটা সমস্যা মোৰ এইটো। আচ্ছা, তাৰ মাজতো এই এটা বৰ ভাল লগা কথা এটা খুটি হয়, এইটো ৰাসৰ ফিল্ড আৰু ন, এই মাটিখিনি ইমান ধুনীয়া নহয়, এই জেগাটো ইমান ধুনীয়া জেগা, মানে এটা এনেই ইমান ভাল লাগিছে। মই আহি থাকিলেই যে মই ইয়াত সেৱা এটা কৰিবলৈ মন যাইছে, একদম বৰ ভাল লাগিছে। গতিকে আৰু বিশেষ কথা নকওঁ, ৰাতি হৈছে, আপোনালোকে নাটকখন এতিয়া চাব লাগিব। নাটকখন মহেশ কলিতাৰ নাটক আজি, আৰু নাটকৰ পৰিচালক গৌতম আছে, আৰু মিউজিক আছে, গুণ আছে, আৰু গোটেই গোটেইখিনি কমিটিয়ে আপোনালোকে যে একে এটা গ্ৰুপ হৈ পেলাই যে আপোনালোকে যিটো কাম কৰিছে,
মই অশেষ ধন্যবাদ। আপোনালোক ভাল হ'ব, গোটেই জীৱনটো ভাল হওক, মই সেইটোৱে কৈ ধন্যবাদ দিছোঁ। ধন্যবাদ। আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম আপোনাৰ এই মূল্যৱান কথাখিনিৰ কাৰণে, আৰু অনাগত ভৱিষ্যত এইখিনি কথাকে আমি আগত ৰাখি আমাৰ অনুষ্ঠানটি আগবঢ়াই নিবলৈ আমি যিমান পাৰোঁ আমাৰ চেষ্টা চলাম। ইয়াৰ পিছত আমি সন্মান জনাব বিচাৰিছোঁ বিশিষ্ট ব্যৱসায়ী তথা যুৱ নেতা আমাৰ সকলোৰে পৰিচিত শ্ৰী উৎপল বনিয়াদেৱক মই আমাৰ সাংস্কৃতিক সম্পাদক ৰাতুল বৰাক তেখেতক এখনি ফুলাম গামোচা আৰু এখনি চেলেঙেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতেই বিশিষ্ট চিকিৎসক ডক্টৰ ক্ষীৰকান্ত দাস আমাৰ মাজত আছে। মই তেখেতক অকণমান আগুৱাই আহিবলৈ অনুৰোধ কৰিলোঁ। তেখেতক আমি আমাৰ কমিটিৰ তৰফৰ এটা ক্ষুদ্ৰ সন্মান দিব বিচাৰিছোঁ, আৰু তেখেতক এটি সন্মান আগবঢ়াব আমাৰ অন্যতম উপসভাপতি শ্ৰী ডম্বৰুধৰ মেধিয়ে। ধন্যবাদ। আমাৰ মাজত আছে বিশিষ্ট ব্যৱসায়ী তথা নগাঁৱৰ এজন অন্যতম সমাজসেৱক শ্ৰী নানু দাস ডাঙৰীয়া। মই আমাৰ কমিটিৰ অন্যতম উপসভাপতি শ্ৰী বাবলু শৰ্মাদেৱক তেখেতক এটি ক্ষুদ্ৰ সন্মান আমাৰ তৰফৰ পৰা দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদক অনুপম শৰ্মা ডাঙৰীয়া। মই আমাৰ কমিটিৰ ভাস্কৰ বৰাদেৱক তেখেতক এখনি ফুলাম গামোচাৰে সন্মান দিবলৈ অনুৰোধ জনালোঁ। অসম যুৱ পৰিষদৰ অন্যতম সাধাৰণ সম্পাদকদ্বয় শ্ৰী কাশ্যপ ফুকন আৰু শ্ৰী বিদ্যুৎ বৰা আমাৰ মাজত উপস্থিত আছে। মই আমাৰ কমিটিৰ ডিজু বৰা আৰু নৱনীত ৰাজখোৱাক তেওঁলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিলোঁ। নগাঁৱত বহুতো নতুন ল'ৰাক এটা নতুন পদ্ধতিৰে সংস্থাপন দিছে। চৰকাৰৰ অনুমোদিত প্ৰাপ্ত ট্ৰেডিং ব্যৱসায়ীৰে সংস্থাপিত বহু ল'ৰা ছোৱালীক সংস্থাপন কৰিছে। আমাৰ কোটি কোটিৰে যুৱক আমাৰ সকলোৰে আমাৰ ভাই স্বৰূপ শ্ৰী অনিৰ্বাণ দেউৰী। মই অনিৰ্বাণ দেউৰীক অকণ আগুৱাই আহিবলৈ অনুৰোধ কৰিলোঁ। অনিৰ্বাণ দেউৰীয়ে তেওঁ নিজৰ বিদ্যা, যিটো এটা বিদ্যা, এই বিদ্যাৰ জহত তেওঁ বিভিন্ন ল'ৰাক আজিৰ ডেটত এটা ভাল সংস্থাপন দিছে। মই জানো ব্যক্তিগতভাৱে। মই তেখেতকো ৰাইজৰ আগত চিনাকি কৰাই তেখেতক এখনি ফুলাম গামোচাৰে সন্মান দিবলৈ মই মাধুৰ্য কলিতাক অনুৰোধ কৰিলোঁ। আমাৰ আজি অনুষ্ঠানটোক হওঁতে বিশেষভাৱে সহায় আগবঢ়াইছে দীপক শ্ৰীবাস্তৱ। দীপক শ্ৰীবাস্তৱে আমাক বহুত সহায় কৰিছে আজি অনুষ্ঠানটো হোৱাত। আমি তেখেতকো আমি এটা সৰু সন্মান দিব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সন্মান দিব শ্ৰী তিলক বৰাই। আমাৰ আজি নাটকৰ নিৰ্দেশক পৰিচালক গৌতম শইকীয়া ডাঙৰীয়াক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। গৌতম শইকীয়া ডাঙৰীয়া আমাৰ গৌতম শইকীয়া ডাঙৰীয়াক এখনি সন্মান দিব বিচাৰিছোঁ, আৰু তেখেতক সন্মান দিব আমাৰ গোটেই নাটকখন তেখেতে বহুত কষ্ট কৰিব। নৈৰ পৰা ইয়ালৈ আহি আমাৰ মাজত সোমাই আমাৰ লগৰে এজন হৈ পেলাই তেখেতে বহুত কষ্ট কৰি আমাক
শিকাইছে বহুত উলিয়াইছে যিখিনি হৈছে তেখেতৰ ওচৰত আমি ৰাসতো তেখেতে এইখিনি কামে কৰি থৈ গৈছে আৰু আমি ৰাইজে আমাৰ এতিয়া গৌতম শইকীয়া কৃষ্টি বিকাশ সমাজৰ অন্যতম সদস্য বুলি জনা হৈছে আৰু ভৱিষ্যতে আমি তেওঁক আমাৰ মাজত বিচাৰিম আৰু তেখেতক এটি সৰু সন্মান সৰু আমাৰ ফালৰ পৰা মৰম দিব শ্ৰী আমাৰ অন্যতম সাধাৰণ সম্পাদক শ্ৰী ভাস্কৰ বৰাই আমাৰ মাজত উপস্থিত আছে অজিত বৰঠাকুৰ ডাঙৰীয়াৰ সহধৰ্মিনী নৱনিকা বৰঠাকুৰ বাইদেউ মই তেখেতকো এই চেগতে আমাৰ তৰফৰ পৰা এটি সৰু সন্মান এটি দিবলৈ শ্ৰী দীপজ্যোতি কলিতাক অনুৰোধ কৰিলোঁ ধন্যবাদ আজি নাটকখন শুভ উদ্বোধন কৰিবলৈ আমি উৎপল বনিয়াদেৱক নিমন্ত্ৰণ কৰিছিলোঁ মই অনুগ্ৰহ কৰি তেওঁক দুআষাৰ কৈ আজি নাটকখন মুকলি কৰিবলৈ অনুৰোধ কৰিলোঁ শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু উদযাপন সমিতি সৃষ্টি বিকাশ সমাজ হ'ব একো নাই উদযাপন সমিতিৰ মুশ্ৰদ্ধাৰ মুখিয়াৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াসকল মঞ্চত উপবিষ্ট থকা ডক্টৰ কে দাস আমাৰ নানুদাকে ধৰি আমাৰ অসম যুৱ পৰিষদ সকলো বিশিষ্ট গণ্যমান্য ব্যক্তিসকল আৰু মঞ্চৰ সন্মুখভাগত উপস্থিত থকা নাট্যভূমি ৰাইজ লগতে আমাৰ কলাকুশলীসকল সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু জ্ঞাপন কৰিলোঁ কিয়নো আজি শিল্পী দিৱস আৰু আচলতে মই ৰাতিপুৱাৰ পৰাই ওলাই গৈছিলোঁ ম'হ যুঁজ তাৰপিছত আমাৰ দুগদুগীয়ে বিশেষভাৱে প্ৰত্যেক বছৰে যি সহাশিল্পী আছে তেখেতসকলক শিল্পী বঁটা প্ৰদান কৰি আহিছিলে এইবাৰো আমি গোটেই সমগ্ৰ নগাঁৱৰ অহা বিভিন্ন ছগৰাকীক আমি সেই বঁটা প্ৰদান কৰিছিলোঁ আৰু এতিয়াও ইয়াৰ পাছতে মোৰ আৰু এটা ফুলগুৰিত এখন নাটকৰ শুভ উন্মোচন আছে আচলতে মই একেবাৰে প্ৰিপেৰেশ্যন নাছিলোঁ ঘপককৈ কালি জনাইছিলে আমাৰ উদযাপন সমিতিয়ে যি কি নহওক আপোনালোকে ইমান সুন্দৰভাৱে ইমান এটা সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে আৰু এই আল্পমতিক আপোনালোকে সেই যোগ্যতা বুলি ভাবিলে আচলতে মোৰ সিমানখিনি যোগ্যতা নাই মোৰ সিমানখিনি ধৃষ্টতাও নাছিলে তথাপিও উদযাপন সমিতিৰ নিৰ্দেশক শিৰগোটা কৰি কেৱল মাথো আপোনালোকৰ আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহিছোঁ মই কেৱল একে চমু মাৰি ভাষণ দিম কিয়নো আজি আমি সকলোৱে জানো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি আৰু তেখেতৰ পবিত্ৰ স্মৃতিত আপোনালোকে এনেকুৱা এক মহান অনুষ্ঠান অনুষ্ঠিত কৰিছে আচলতে মই এটা কথা মনলৈ আহিছে বহুতে অন্য জাতিক ঘৃণা কৰে বা কিবা কৰে মই এটাই জানো যে অন্য আইক ঘৃণা কৰি লাভ নাই নিজৰ আইকো ভাল পাব লাগিব অন্য আইকো ভাল পাব লাগিব সেইটো কিন্তু আমি পোনপ্ৰথমে আমি সেই ব্যক্তিজনৰ কথা মনত পেলাব লাগিব যিজন ব্যক্তি আমাৰ অসমৰ কৃষ্টি বিকাশ অসমৰ সকলোবোৰ সামাজিক সাহিত্য সকলোতে যিজনৰ ৰূপকথা আছে যিজনৰ মহান নিৰ্দেশনা আছে যিজনৰ চৰিত্ৰত যিজনৰ কথা বতৰা যিমানবোৰ তেখেতে সাহিত্য চৰ্চা কৰি গৈছে যিমানবোৰ নাটক ৰচনা কৰিছে সেই সকলোবোৰ এখন দলিত হিচাপে পৰিগণিত হ'ব ইতিমধ্যে দলিত হিচাপে পৰিগণিত হৈ আছে আৰু এগৰাকী মাৱৰী ব্যক্তি হৈও আমাৰ অসমীয়াৰ কাৰণে যিখিনি কৰি গৈছে আমাৰ আজি প্ৰজন্মই নহয় ভৱিষ্যতৰ প্ৰজন্ময়ো তেখেতক শ্ৰদ্ধাৰে কৰিব যিহেতু আজি এখন নাটক মই নাটকৰ বিষয়লৈ আহিম আমি পোনপ্ৰথমে যেতিয়া আমি নাটকৰ কথা চিন্তা কৰোঁ প্ৰথমতে আমাৰ মনলৈ আহে গুৰুজনাৰ সৃষ্টিৰাজি কথা গুৰুজনাৰ যিমানবোৰ সৃষ্টিৰাজি আছিলে সম্পূৰ্ণৰূপে শংকৰী কলা কৃষ্টি বিকাশ সম্পূৰ্ণৰূপে প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণৰ গুণ গৰিমাৰ প্ৰচাৰ আৰু প্ৰসাৰ হয় শ্ৰীৰামৰ প্ৰচাৰ আৰু প্ৰসাৰ হয় আৰু তাৰ পাছত যেতিয়া আমি আধুনিক নাটকৰ কথালৈ যেতিয়া আহিম পোনপ্ৰথমে এজন ব্যক্তি আহিব সেইজন হৈছে 1887 চনত গুণাভিৰাম বৰুৱা আমাৰ মাজত এখেত আছে এখেতে সকলোবোৰ জানিবই গুণাভিৰাম বৰুৱাই এখন নাটক ৰচনা কৰিছিলে অৰুণোদয় পাতত সেইখন লিখা আছিলে আৰু সেই নাটকখনৰ নাম আছিলে ৰাম নৱমী আচলতে এটা সুন্দৰ এটা বাৰ্তা দিছিলে মই থুলমূলকৈ ক'ম একেবাৰে শেষ কৰিম ৰাম এগৰাকী উচ্চ শিক্ষিত এগৰাকী যুৱক আছিলে আৰু নৱমী আছিলে ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী বাল্য বিধৱা আৰু ৰাম আৰু নৱমী যেতিয়া দুয়ে একেলগে সংস্পৰ্শত আহিছিলে তেতিয়া দুয়োগৰাকী প্ৰেমলৈ ৰূপান্তৰ হৈছিলে আৰু ৰামৰ বৌয়েকৰ নাম আছিল জয়ন্তী আৰু জয়ন্তীয়ে
তেখেতসকলক মিলনত সহায় কৰিছিলে। যেতিয়া আমাৰ এই কথাবোৰ যেতিয়া আমাৰ ৰাইজে গম পাইছিলে, আমাৰ যি ৰক্ষণশীল যি সমাজে গম পাইছিলে, তেতিয়া সেই ঘৰক বিশেষকৈ এঘৰীয়া কৰিছিলে। আৰু সময়ত মানুহৰ ইমানেই উৎপীড়ন হৈছিলে, মানুহে ইমানেই কথা শুনাইছিলে, লাষ্টত পোনপ্ৰথমে নৱমীয়ে আত্মহত্যা কৰিছিলে, তাৰ পাছত ৰাম আৰু জয়ন্তীও আত্মহত্যা কৰিছিলে। আচলতে সেই সময়ৰ যিমানবোৰ নাটক বা আজি যিমানবোৰ নাটক আছে, সেই সকলোবোৰ নাটকে আমাৰ সমাজ ব্যৱস্থা, বিশেষকৈ যিমানবোৰ কুসংস্কাৰ আছে, সেই কুসংস্কাৰবোৰ কেনেকৈ প্ৰতিহিত কৰিব পাৰে, সেই কুসংস্কাৰৰ পৰা কেনেকৈ আঁতৰিব পাৰে। তাৰ পাছতে আৰু এটা কথা মনত পৰিছে মোৰ, হেমচন্দ্ৰ ওজা এখন নাটক আছিলে কানিয়াৰ কীৰ্তন, যিখন কানিৰ বৰ বিহৰ বিৰুদ্ধে আচলতে ৰচনা হৈছিলে। ধাৰ্মিক যিমানবোৰ ঘটনা আছিলে, ধৰ্মৰ ওপৰত যিমানবোৰ আমাৰ চৰিত্ৰ, যিমানবোৰ আমাৰ বেয়া চৰিত্ৰ হওক বা যিমানবোৰ আমাৰ কথোপকথন হয়, ধৰ্মৰ নামত যিমানবোৰ ব্যভিচাৰ হয়, সেই বিষয়ে সেই নাটকখনত আচলতে চৰ্চা লাভ কৰিছিলে। আচলতে আমাৰ এখন নাটকে আমাৰ সমাজ জীৱনৰ আৰ্থিক, সামাজিক, ৰাজনীতিক বা আমাৰ ঘৰুৱাহী সকলোবোৰ আচলতে দিশবোৰ নিৰ্ভৰ কৰে। আচলতে আমি এখন নাটকেই আমি বিশেষকৈ যুৱ প্ৰজন্মৰ যিমানবোৰ আমাৰ উচ্ছৃংখলতা যিমানবোৰ পৰিৱেশ হয়, সেই পৰিৱেশৰ পৰা যদি আমি অলপ হ'লেও মুক্তি পাব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিমানবোৰ কৃষ্টি, যিমানবোৰ সংস্কৃতি আছে, আমাৰ যিমানবোৰ নাটকৰ যিমানবোৰ চৰ্চা আছে, আমাৰ গুৰুজনাৰ যিমানবোৰ সত্ৰীয়া সংস্কৃতিয়ে হওক, গুৰুজনাৰ যিমানবোৰ অংকীয়া নাটকেই হওক, গুৰুজনাৰ যিমানবোৰ ভাগৱতকে ধৰি যিমানবোৰ গুৰুজনাৰ লগত জড়িত, আমাৰ শংকৰী কলা কৃষ্টিৰ লগত জড়িত যিমানে আমাৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব, তেতিয়াহে আমাৰ যিমানবোৰ উচ্ছৃংখলিত পৰিৱেশ, সেই পৰিৱেশৰ পৰাও নাশ হ'ব। লগতে আমাৰ যুৱ প্ৰজন্ম, আমাৰ বিশেষকৈ অসমীয়া যি জাতি, আমি বিশ্বতে আমাৰ এটা নাম থকা জাতি। আৰু বিশ্বতে জাতি বুলি কোৱাৰ লগে লগে এটা কথাই মোৰ মনত আহিব, আমি কিন্তু অসমী একমাত্ৰ ৰাজ্য, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এখন বিচিত্ৰময় পৰিৱেশ, বিচিত্ৰময় ৰাজ্য বুলি ক'ব পাৰিম। কিয়নো আমাৰ এই জাতিটোৱে প্ৰত্যেকটো লোক সংস্কৃতিও ধৰি ৰাখে, প্ৰত্যেকটো কৃষ্টি সংস্কৃতিও ধৰি ৰাখে। যি কি নহওক, উদযাপন সমিতিয়ে ইমান সুন্দৰভাৱে মোক ইয়ালৈ নিমন্ত্ৰণ কৰিলে আৰু তাৰ উপৰিও এক গুৰু দায়িত্ব অৰ্পণ কৰিলে। মই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু পুনৰবাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ স্মৃতিক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। লগতে ইয়াত উপস্থিত থকা মোৰ জ্যেষ্ঠসকল আৰু আই মাতৃসকলৰ শ্ৰীচৰণত সেৱা জনাই আজি যিখন নাটক মন দেৱতাৰ নাটকখন শুভ উন্মোচন হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ দাদা। আমি আপোনালোকক আৰু বেছি আমনি নকৰোঁ। আমাৰ মাজত আমি নিমন্ত্ৰণক ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা আন এজন ব্যক্তি চলি আছে আৰু আমাৰ খুটিকটীয়া কৃষ্টি বিকাশ সমাজৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ মোক ইয়াক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু এই ৰাসবিলখনৰ প্ৰতি মোৰ খুব টান আছিলে, আগৰ পিছে কেইবাবাৰো আহিছোঁ, সুনীত দাক সদায় দেখি থাকোঁ, সদায় এনেকৈ আছে, ভাল লাগিছে। আৰু পুষ্পদাৰ ল'ৰা দীপুঞ্জল, তাক ভাল পাওঁ, তাক সৰুৰ পৰাই মৰম কৰোঁ। এইখন ৰাসৰ লগত মই জড়িত, এইখন শিল্পী দিৱসত ইয়াত জড়িত হ'বলৈ পাই মই খুব সুখী হৈছোঁ। সকলোকে ধন্যবাদ।
হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনত তোৰে আহুতি আনিলে মতলীয়া সখী খাই মতলীয়া সখী খাই আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই পাতৰি সপোনত মিলিলে আছিল সখী পাতে চাই দিঠকৰ পাতৰি সপোনত মিলিলে আছিল সখী পাতে চাই ফাগুনৰ বতাহে গাতে ছাতি মাৰে গাতে ছাতি মাৰি যায় গাতে ছাতি মাৰি যায় কইনা উষাৰ আজি গোপনে অনিৰুদ্ধৰ সৈতে বিয়া সম্পন্ন হ'ব সখীসকলে বিয়ানাম গাইছে দুটি দেহা এটি হওঁ হওঁ শেৱালি কোমল দুটি ওঠ আন দুটি ওঠত বিলীন হৈ যাব খুজিছে লাজুকী কুঁৱৰী মৰহি যোৱাৰ উপক্ৰম হৈছে লাজতে ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায় পৰশতে লাজুকী কুঁৱৰী মৰহি যায় ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায় হুৱগা আহি সানি দিলে গোলাপী গালতে ভাঙে চৰাই পোনতে হুৱগা আহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়
সিং সাহেব আপনি যাই দিনে সাহেব খোয়ার চেষ্টা করেছিলাম লেকিন সাহেব লেকিন কি সাহেব আপনি কি একটা সিয়ন নাই শুনেছে শুনিছো কোনোবা চিঞৰিছে কারণ নাই সাহেব এইরকম সিয়ন हम रोज रोज सुना पाई ৰূপ সিং हाँ আপনি भी सुनिबा साहब ৰূপ সিং এই চিঞৰ ৰূপ সিং ये सब बहुत पुराना बात है साहब अपनी अभी पहली बार डाक बंगला आई से और पहली बार ये जंगले रुकी से কিন্তু ৰূপ সিং কিছুদিন থাকলে আপনি सब कथा बुझी पाई जाबा साहब और पुराना बात जानने हले साहब কিছুদিন আপনি पुराना भी होबा লাগিব তো নহয় ৰূপ সিং মই আজি জানিব বিচাৰিছোঁ আচলতে কওক কি হৈছে ইমান ৰাতি এই জংঘলৰ মাজত এনেকৈ কোনে চিঞৰিব পাৰে বাৰু पारे साहब जरूर पारे এই সিয়ৰটা হা ভাবি তোর মিত্ৰ বিবিৰ জয়াৰ আছে মিত্ৰ বিবি আজি পর্যন্ত 5 বছরের আগে ভাবি তোর বিবির একদিন ইটার পে সুইসাইড করে দিয়েছে সুইচাইড কৰিছিলে হ্যাঁ কিয় এই বাত আমি না জানি সাহেব মাত্র জানে ভাবি তো বিবির আত্মা আজি পর্যন্ত এই জঙ্গলে রোজ শিওর বাখর করে থাকে আর 10-15 দিন পিছে পিছে এই রকম নৃত্য নাটিকা করে ভূত ছুট উড়াই থাকে ৰূপ সিং ভাবিত কি ইয়াতে থাকে নে বেলেগ ক'ৰবাত থাকে হ্যাঁ সাহেব ভাবি আছিল এই ফরেস্ট গার্ডে চাকরি भी করেছিল তাৰপিছত लेकिन ही भी एक दिन साहब ये फॉरेस्ट दिखे किसी नाई पत्ता हो गए নাপাতা হৈ গ'ল हाँ साहब কিন্তু ক'লে গ'ল आमी सरू मानु साहब ये सब बात आमी नहीं जाने साहब आमी सिर्फ एक चौकीदार আছে साहब আপনাকে একটা बात বলিম साहब কওক ये जंगलটা দেখিছে हाँ। ये जंगलটা एकदम खराब जंगल আছে यहाँ জানা জানা জানোয়ার भी আছে और भूत पेट भी আছে साहब ভূত পেট हाँ साहब अपनी आगे हाथे अकला अकला থাকে जरूर जरूर किबा अपना दरकारी काम আছে तो हमाके থাকবে साहब रात बहुत है साहब এখনে সোয়ার समय जान साहब आप सोते जाएं साहब ঠিক আছে তই যা ठीक है साहब अभी तो बीबीर गलाटा बहुत मीठा आছিলে साहब बहुत अच्छा अच्छा गाना भी गाइছিলে साहब और तार प्रेतात्माय आज पर्यंत এই জঙ্গলে এই গানা গাই হুলস্থুল কৰি থাকে साहब মই আহিছোঁ ৰ'ব না না साहब আপনি না যাবা साहब কিয় জঙ্গলটা বহুত খারাপ আছে আপনি অকলে একলে এই জঙ্গলে গলে আপনার বহুত সর্বনাশ হয়ে যাবে साहब নাই নাই মই যাব লাগিব ना ना साहब মই যামেই ना जाओ ए साहब ए साहब का बिना एक तो बात ना सुनी से जी मन से तक कोई से बेटा जा साहब जा Good morning, sir. মৰ্ণিং মই আহি গ'লো ছাৰ গুড
এই সময়তকৈ আগত অহা মোৰ আগৰে দস্তুৰ ছাৰ। আচ্ছা 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 ফ্ৰম 1984 মই এই কেশৱ হাজৰিকাই এই ফৰেষ্ট গাৰ্ডৰ চাকৰি কৰিছিলোঁ। আচ্ছা আগৰ ছাৰসকলে মোক তেতিয়া কয় ইউ কেশৱ হাজৰিকা তোমাৰো ইউ কাম এট 6 AM। মই কিন্তু 6 AM বাট চাই নাথাকোঁ ছাৰ, একদম 5 AM উপস্থিত হওঁহি নহয়। ভাল কৰিছিলোঁ নে ছাৰ? একদম চিয়'ৰ। এইটো কাৰণে এই সকলোৱে মোক ভাল পায়। এই হাজৰিকাৰ ছাৰেতো মোক নহ'লে অৰণ্যলৈ যাবই নোৱাৰে। হয় ছাৰ। হাজৰিকা মানে কোন হাজৰিকা? কিয়? এই বলিন হাজৰিকা ছাৰ, এই আপোনাৰ পোষ্টতে আছিলে। হয় নেকি? ছাৰ বৰ ভাল মানুহ আছিল, বৰ ভাল মানুহ। আজি 5 বছৰমানৰ আগতেই ৰিটায়াৰ হ'ল ছাৰ। তেখেতৰ দিনতেই মই চাকৰিটো পালোঁ বুজিছে। চাকৰিটো কিন্তু মোক মৰমতে মাতি আনি দিয়া নাই। এই দস্তুমত মই ইণ্টাৰভিউ ফেচ কৰিছোঁ। ছাৰ ইণ্টাৰভিউটো কিন্তু বৰ ইণ্টাৰেষ্টিং। ছাৰ এই হাজৰিকা ছাৰে মোক মাতি আনি মোৰ নাম সুধিলে, মোৰ পিতাৰ নাম সুধিলে, পিতাৰ পিতাকৰ নাম সুধিলে, মোৰ 14 পুৰুষৰ নাম জনাৰ পাছত ছাৰ যিটোহে প্ৰশ্ন কৰিলে নহয়, মইতো চকুৰে টিবুবন দেখি গ'লো ছাৰ। কিবা সুধিলে তোমাক? সুধিলে কেশৱ তই এখন গৰুৰ বিষয়ে ৰচনা কৰচোন। ছাৰ কথাটো শুনিয়ে মোৰ মূৰৰ চকৰি ফেনবোৰ আদি ঘূৰিবলৈ ধৰিলে নহয়। ছাৰ মই ক খ খনৰ লগত পৰিচয় হৈ এই ABCD খনৰ লগত সম্বন্ধ পাতি ME খন পাছ কৰিছিলোৱে। মইতো কেতিয়াও মানুহৰ বিষয়ে ৰচনা পঢ়া নাই দিয়কচোন। নহয় নে? উপায় নাই ছাৰ। হাজৰিকা ছাৰে কেশৱ আনফালে মই হেনো ছাৰ মোৰ দ্বাৰা নহ'ব নহয়। ইফালে ছাৰে জোৰ দিছে কেশৱ কেশৱ মই আনফালে ছাৰ। তাৰপাছত কি হ'ল জানে, মইতো সেই উপস্থিত বুদ্ধিৰে মানুহৰ ৰচনাখন মাতি দিলোঁ। কেনেকৈ? পাঠশালা স্কুলত আপোনাৰ এই গৰুৰ বিষয়ে ৰচনা পঢ়িছিলোঁ নহয়। তাৰে অকণমান ইফাল সিফাল কৰি মাতি দিলোঁ ছাৰ। কেনেকে? মানুহ এবিধ দুঠনীয়া ঘৰচীয়া জন্তু। মানুহ পৃথিৱীৰ সকলো দেশতে থাকে। মানুহে ঘাঁহ নাখায়, গৰুৱে ঘাঁহ। হয়নে বাৰু? মানুহে খেতিয়কৰ এই গৰু দি খেতিয়কে হাল বায়, মানুহে নাবায়। হয়নে? গৰুৱে ঘাঁহ খায়, মানুহে নাখায়। গৰুৱে গাখীৰ দিয়ে, মানুহে ছাৰ আপোনাৰ নিচিনাকে হাজৰিকা ছাৰে কৈছিলে কেশৱ আৰু ক'ব নালাগে, হ'ব কেশৱ হ'ব। ময়ো ছাৰ বীৰ ৰূপাই ওলাই গুচি গ'লোগৈ নহয়। বীৰ ৰূপে ওলাই গুচি গৈ ঘৰত গৈ গোটেই মানুহখিনিৰ আগত মই মোৰ লগৰ ল'ৰাখিনিৰ আগত বিৱৰি ক'লোগৈ বোলো মোক ইণ্টাৰভিউ ল'লা ঠিকেই, শুনচোন এনেকৈ প্ৰশ্ন কৰিলে গোটেইখিনি বিৱৰি কৰিলোঁ। কোৱাৰ পাছত মোক তেতিয়া ক'লে তই খালি আৰু খালি তোৰ দ্বাৰাই নহ'ব আৰু চাকৰি। মই বোলো ভাবিলোঁ মোৰতো আৰু চাকৰি নহয়। এনেকে বাট চাই থাকোঁ ছাৰ হঠাতে গৈ এপইণ্টমেণ্ট লেটাৰখন গৈ ঘৰ পালেগে নহয়। এপইণ্টমেণ্ট লেটাৰ লৈ দৌৰি আহি আপোনাৰ নহয় হাজৰিকা ছাৰক ধৰিলোঁ। এনেকে হাজৰিকা ছাৰক ধৰিছোঁ। হাজৰিকা ছাৰক ধৰি ক'লোঁ আপুনি ছাৰ মোক ভাল বচালে দেই, আপুনিয়ে মোৰ মা, আপুনিয়ে মোৰ মা। ছাৰ আপুনি বাৰু এই হাজৰিকা ছাৰক লগ পাইছিলনে? কেনেকৈ লগ পাম? হয়তো আকৌ, কিন্তু তেখেতটো ইয়াতেই থাকে। ইয়াতে থাকে মানে? এই অৰণ্যৰ ওচৰতে ঘৰ দুৱাৰ বান্ধি আছে। কিয়? তেখেতৰ কি চহৰত ঘৰ দুৱাৰ নাই নেকি? আছিল, নগ'ল। নগ'ল? কিয় নগ'ল? মানে ইয়াত তেওঁ কিহৰ মূৰে বান্ধা আহিছে বাৰু? এইটো প্ৰশ্নকে ময়ো সুধিছিলোঁ। কি ক'লে? এতিয়া তেখেতে মোক ক'লে। কি ক'লে? কেশৱ এই অৰণ্যত মোৰ মোহ আছে,
এই মোৰ প্ৰাণ আছে মই এই অৰণ্য এৰি যাব নোৱাৰিম এই ইয়াৰ মায়া ছিঙিবলৈ যাব নোৱাৰে ছাৰ অঁ ছাৰ বলক ছাৰ অঁ বলক ছাৰ মই তোমাকেই লগ পাবলৈ আহিছো আপদ আপদ What do you mean? একো মিনচিন নাই আৰু মানে ছাৰে আজি গোটেই অৰণ্যখন ঘূৰিম বুলি ওলাইছিলে কৈছে Alright. ফুৰা young man ফুৰা ইমান দিনে মই পৃথিৱীখনেই ফুৰি আছো কিন্তু কি পাইছো জানা Nothing. Only a great zero. কিন্তু আপুনি মোৰ নাম অবিনাশ পুত্ৰ এইটোৱেই মোৰ পৰিচয় তাৰ বাহিৰে মই কি মই নিজেই নাজানো কিন্তু ইয়ং জেণ্টলমেন মই আহিছিলো এখন বিশাল জনসভা কিছুমান আশা বুকুত বান্ধিলো মোৰ এটা সপোন সপোন হৈয়ে থাকিল Today I feel like one who treats alone some banquet hall all the time whose light are fire garlands are gray and all without that I know you can't understand তুমি নুবুজিবা কেনেকে বুজিব অ' ছাৰ যোৱাকালি আহিছেহে ইমান দিনে আপোনাৰ কথাবিলাক আমি বুজি নাপালোঁ অ' ছাৰ আজি আহিয়ে চৰকাৰৰ পৰা এটা ফেলোশ্বিপ বন্য পানীৰ ওপৰত বিশেষভাৱে গৱেষণা কৰাৰ সেই উদ্দেশ্যই মই এখন অৰণ্যৰ পৰা সিখন অৰণ্যলৈ ঘূৰি কি দেখিছো জানা গোটেই অৰণ্যবোৰৰ ভিতৰত দুৰ্নীতি কৰাপশ্যন চোৰাং চিকাৰী আৰু চোৰাং কাৰবাৰীৰ মাজত স্বাৰ্থপৰ কৰ্মচাৰী আৰু সহায়ত ইহঁতে লাখ লাখ টকাৰ চোৰাং কাৰবাৰ চলাই আছে বুজিছা বনৰ হৰিণীবিলাক মোৰ চকুৰ আগত মই কেৱল নিৰ্বিকাৰ হৈ চাই আছো Now I am what I am not determined not to be এই কাহটো উঠি গৈছে পইচা মই য'ত কোনোদিনে যি হ'ব বিচৰা নাছিলো আজি তাকেই হ'বলৈ বাধ্য হৈছো আপুনি এইবোৰ এৰা দেখা তুমি ফৰেষ্ট অফিচাৰ হয় এই অৰণ্যবোৰৰ মাজত বছৰি কিমান লাখ টকাৰ দুৰ্নীতি হয় তুমি জানা মইতো ইয়াত নতুনকৈ জইন কৰিছোঁ প্লেচ বহি দৰমহা খাবলৈ আহিছা এই সাধাৰণ কথা এটাও নাজানা Find it, young man. Truth is duty. Duty is truth. Excuse me. I'm too late. Hey, what? All the best. Truth is duty. Duty is truth. Hey, Rabura. Hey, অন্য কিবা থাকিলে কবা নহলে এইখন পেকপেকাই নাথাকিবা ষ্টকত বেলেগ থাকিলে যদি আছে কবা নহলে মনে মনে থাকে বুজিছা ছাৰ এই বুঢ়াটো আজি 7 বছৰমান হ'ল বুজিছেনে এই অৰণ্যতে আহি এটা টঙি ঘৰ সাজি তাতে বহি কিবা লেখা পঢ়া কৰি থাকে আমি যদি সেইফালে যদি যাওঁ তেতিয়াহ'লে আমাক বলকিবলৈ লাগি যায় নহয় এই ননচেন্স stupid truth is duty duty is truth এই কেতিয়াবা খং দিবলৈ পালে নহয় এই হাতে ভৰে বানি হাতী জাকৰ আগত
পেলাই দিম বাপেকে নাপায় নহয় বুঢ়া মানুহ এনে ক'ব নাপায় অ' ছাৰ এই সময় জপতা কৈ দিলোঁ আজিৰ পৰা নকওঁ দিয়ক ছাৰ আমি অলপ ফুৰি ব'লা বলক ছাৰ বলক বলক ছাৰ বলক বলক ছাৰ কেশ ছাৰ সেইফালে নহয় এইফালে যাওঁ অ' এইফালে অ' ছাৰ এইফালে কি মৰিবলৈ ওলাইছে অ' এই ঠাইখিনি বহুত জয়াল ছাৰ যাব নোৱাৰি তোমাৰ ইমান ভয় নে অ' ছাৰ আপুনি কেইদিনমান থাককচোন তেতিয়াহে গম পাব কি পাম অ' তাত কি কি খেলা চলে কি খেলা চলে তুমি কোৱাচোন বাৰু অ' ছাৰ ঐ জেগাটোকো দেখিছে অ' দুটা জকা ওলাই জকা জকা অ' সেই গছজোপাত এজনী ভূতনী ওলাই ভূতনী অ' নোৱাৰি ছাৰ সেইফালে গৈ তুমি চিন্তা কৰিব নালাগে অ' মতা কোখাই অ' এতিয়া যাবই লাগিব অ' তুমি গুচালেহে গুচোৱা অ' ছাৰ অ' ছাৰ অ' ছাৰ অ' বাচিছো ছাৰ অ' বাচিছো দেখিছে মোৰ গা নোমবিলাক শিয়ৰি গৈছিলে দাং খাই গৈছিলে অ' এইটো অ' ভূত পেটনি নহয় অ' পাগলীজনী আহিছে অ' বাচিলো ছাৰ এইফালে চোৱাচোন নতুনকৈ জইন কৰিছোঁ আপুনি মোৰ নাম বলি নাথ অঁ এইভাৱে আপোনাক কৈছিলে নমস্কাৰ কিন্তু এই ছোৱালীজন যে গ'ল সেইজনী মোৰে ছোৱালী স্বাভাৱিক নহয় নেকি তাইৰ নাম কবিতা তুমি ঠিকেই অনুমান কৰিছা তোমাৰ প্ৰতি তাই কৰা ব্যৱহাৰৰ প্ৰতি দেখি মই ঠিক আছে ছাৰ ৰ'বচোন কিবা ক'বা তেওঁ যে ক'লে মন অঁ তেওঁৰ নাম অৰূপ শইকীয়া ইয়াতে ফাৰ্ষ্ট অফিচাৰ আছে অৰূপকে তাই মন বুলি মাতিছিল তাৰ চেহেৰা তোমাৰ লগত প্ৰায় মিলে আৰু সেইকাৰণে তাই ভুল কৰি তোমাকেই তাই মন বুলি মাতিছিল মানে ক'ৰ ট্ৰেন্সফাৰ হৈ গুচি গ'ল নে সেইবোৰ বহুত কথা তুমি পাছৰ পৰাও জানিব পাৰিবা নহয় নহয় মোৰ জানিবলৈ বৰ ইচ্ছা গৈছে আপুনি যদি বেয়া নাপায় বেয়া বেয়া কিয় পাম তোমাৰ যদি জানিবৰ ইমান মন গৈছে তেন্তে শুনা অৰূপ শইকীয়া আৰু কবিতাৰ মাজত ভালপোৱা গঢ়ি উঠিছিল মই বাধা দিয়া নাছিলোঁ অৰূপৰ দৰে সৎ চৰিত্ৰৱান ল'ৰাজনক মই চোৱা হিচাপে পোৱাটো মই নিজকে পৰম ভাগ্যৱান বুলি ভাবিছিলোঁ দিনৰ দিনটো সিহঁতে অৰণ্যত ঘূৰি ফুৰে নাচে গান গাই ফূৰ্তি কৰে যেন দুখন নিষ্প্ৰাপ হৃদয় তাৰপিছত ৰং ধেমালিৰ বাহিৰে সিহঁতে আন কোনো কথাই চিন্তা কৰিব পৰা নাছিল তাৰপিছত
সিদিনা আছিল শনিবাৰ আকাশত জুনৰ নিৰ্মল পোহৰ সিহঁতে তন্ময় হৈ চাই আছিল মনৰ উল্লাসে সিহঁতে গান গাইছিল নাচিছিল জনম জনম তোমার হইর কসম কসম তোমারে কসম জনম জনম তোমার হইর কসম কসম তোমারে কসম যুগে যুগে বই যাব প্রেমর নদী পৃথিবী হই রব আমার সাক্ষী জনম জনম তোমারে হই কসম কসম তোমারে কসম জনম জনম তোমারে হই কসম কসম তোমারে কসম পাহাড়ে ভয়ামে গাব গান আমার প্রেমর আকাশে বতাহে নাচিব সেই সুৰ পাহাড়ে ভয়ামে গাব গান আমার প্রেমর আকাশে বতাহে নাচিব সেই সুৰত যুগে যুগে বই যাব মৰম নদী পৃথিৱী হৈ ৰব আমাৰ সাক্ষী জনম জনম তোমাৰে হৈ কসম কসম তোমাৰে কসম জনম জনম তোমাৰে হৈ কসম কসম তোমারে কসম মৰম আমাৰ প্ৰকৃতিয়েও কৈ যাব মিলন হিয়াৰ গোটেই আনি ৰাখি নথওঁ ভালে হ'ব মানে আমাৰ মইনাজনী খং কৰিব আৰু গোটেই জীৱন মোৰ লগত আহি সংগী হৈ থাকিব নে কি কোৱা
কি হৈছে ও সা ছাৰৰ কি হৈছে কোৱা ও সাৰৰ মৃত্যু হৈছে বাইদেউ আৰু ঠিক তেতিয়াৰ পৰাই কবিতাই তাই মূৰৰ ভাৰসাম্য হেৰুৱাই পেলালে আনন্দ চেষ্টা কৰিও তাইক সুস্থ কৰিব পৰা নহ'ল মানুহে কয় অৰূপৰ মৃত্যু ভূত প্ৰেতাত্মাৰ কুদৃষ্টিত পৰি মৃত্যু হৈছিল আৰু সেইবাবে সি তেজ বমি কৰি তাৰ মৃত্যু হৈছিল তাৰোপৰি সি পিন্ধি থকা চাৰ্টটো ফাটি গৈছিল আৰু তাৰ মুখত কিছু আচুৰ দেখা পোৱা গৈছিল পুলিচৰ ৰিপৰ্ট মতে সেয়া বোলে বাঘৰ নখৰ আছিল
কিমান দিনৰ ঘটনা বাৰু দেউতা তোমালোকে কথা পাতিয়ে আছা দেউতা মোৰ সেইবিলাক সকলোবোৰ যোগাৰ হৈয়ে গ'ল দেউতা তুমি ঘৰলৈ যোৱা মোৰ মনৰ লগত দুটা কথা আছে তুমি থাকিলে মনে লাজ কৰিব নহয় যোৱা আকৌ যোৱা না ঠিক আছে দে পাগলী হৈছো মই সঁচাকৈ পাগলী হৈছো মাত্ৰ তোমাৰ বাবে মন আৰু কোনোদিনেই কিন্তু তুমি মোক এৰি থৈ নাযাবা কবিতা তুমি চব পাহৰি গলা তুমিতো মোক কবিতা বুলি নামাতা মইনা বুলিহে মাতা মইনা বুলি মাতা আকৌ আৰে কি হ'ল নামাতা কিয় মাতা মই নহয় মই তোমাৰ মন নহয় তোমাৰ ভুল হৈছে মই মন নাই তুমি ক'লে হ'বনে তুমি মোৰ মন হোৱা তুমি আঁতৰি যোৱা এইখিনিৰ পৰা মই তোমাৰ মন নহয় মই অপহৰিকা তুমি ভবাৰ দৰে মই অপহৰিকা নহয় মই দিগন্ত কাকতি চোৱা তোমাৰ প্ৰতি ব্যৱহাৰ তুমি জানো বুজি পোৱা নাই গৌৰৱ শইকীয়া তোমাৰ মই না বুলি মাতিছিল মই কিয় মাতিম মোৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই মোৰ মন ইমান নিষ্ঠুৰ নহয় আৰু মোৰ মন ইমান হীন নহয় তুমি মোৰ মন নোহোৱা তুমি কেতিয়াও নোহোৱা তুমি ক'ব পাৰিবা মোৰ মন ক'লৈ গ'ল ক'ব পাৰিবা নোৱাৰা মই মোৰ মনক মই নিজে বিচাৰি যাম মই মোৰ মনক মই নিজে বিচাৰি যাম নিশা টোপনি নাহিলে মোৰ নিচুকনি গাই কোনেনো বাৰু তাহানি মোক থৈছিল খুৱাই নিশা টোপনি নাহিলে মোৰ নিচুকনি গাই কোনেনো বাৰু তাহানি মোক থৈছিল খুৱাই ঘৰলৈ উভতি আহোঁতে হয় যদি গধূলি বাট ঘৰ কৰি কোনে চাই ওলাই পদূলি ঘৰলৈ উভতি আহোঁতে কি হ'ল